নমস্কাৰ বন্ধুসকল, আজি আনটো ভিডিঅ' মাজলৈ আপোনালোকে প্ৰথমে আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মোৰ নাম ৰিপু, ঘৰ মৰিগাঁৱত। মই এজনী ছোৱালী বহুত ভাল পাইছিলোঁ। তাইক মই ইনষ্টাগ্ৰামত চিনাকি হোৱা। তাই মোৰ সকলো ৰিলছত লাইক কৰে আৰু ময়ো তাইৰ গোটেইবিলাক ৰিলছত লাইক কৰোঁ। এনেকৈ আমি দুই SMS কৰি তাইৰ লগত চিনাকি হৈছিলোঁ আৰু মই তাইলৈ মাজে সময়ে ৰাতি ভিডিঅ' কল কৰোঁ। তাইলৈ মই এদিন প্ৰথমবাৰ ভিডিঅ' কল কৰিছিলোঁ আৰু মই তাইক দেখি অবাক। কি উঠনীয়া মাল মই দেখি তাইক মোৰ কেতিয়া পাম লাগিছিল। তাইৰ ঘৰ ধেমাজিত আৰু নাম প্ৰিয়া, বয়স প্ৰায় 19 বছৰমান হৈছে। একেবাৰে মৰম লগা। তাই মৰমেৰে মোক পগলা কৰি দিলে। ৰাতি মই তাইলৈ ভিডিঅ' কল নকৰিলে মোৰ ৰাতি টোপনিয়ে নেযায়। কেৱল ৰাতি শুওঁতে তাইহে সপোনত আহে। তাই একেবাৰে স্লিম ফিগাৰ ছোৱালী আছিল। তাইক মোৰ লগ কৰা বহুত মন আছিল। সেইবাবে মই তাইক এদিন লগ ধৰিলোঁ। তাই কলেজ পঢ়ি আছিল আৰু সেইদিনা সৰস্বতী পূজা। আৰু ভালেই হ'ল, কলেজতে লগ কৰিম আৰু তাইও সৰস্বতী পূজাৰ দিনা আহিবা বুলি কৈছিল আৰু মই সেইদিনা ৰাতিপুৱাই উঠি তাইৰ ফালে ঢাপলি মেলিছিলোঁ আৰু মই গৈ পালোঁ। মই তাইক ফোন কৰিলোঁ আৰু ক'লোঁ, তুমি ক'ত আছা? মই পালোহি আৰু হয় নেকি বুলি তাই আগতে আহি ওলাইছিল। মোৰ বহুত লাজ লাগিছিল। মই তাইক ভিডিঅ' কলতহে দেখা। এতিয়া মই তাইক কাষত পাইছোঁ আৰু মই তাইলৈ চাই মিচিকিয়া হাঁহি মাৰিলোঁ আৰু তাইও হাঁহি মাৰি দিছিল। তাই হাঁহি মাৰোঁতে তাইক বহুতেই মৰম লাগিছিল, কাৰণ তাই হাঁহোতে তাইৰ বেৰিয়া দাঁতটো ওলাই পৰিছিল আৰু তাই আজি চাদৰ মেখেলা পিন্ধি আহিছিল আৰু তাইক দেখাতো ভাল লাগিছিল। আৰু মই মনতে ভাবিছোঁ তাই মোৰ জীৱনৰ সংগী হ'ব। আৰু তাই ক'লে আহা। মই ক'লোঁ ক'লৈ? তাই ক'লে আহা আকৌ ওলাই যাওঁ। মই ক'লোঁ অঁ ব'লা, খালি মাৰ নোখোৱালেই হ'ল। আৰু তাই ক'লে কোনে মাৰিব তোমাক মই থাকোঁতেই? মই ক'লোঁ তোমাৰ কলেজৰ বয়ফ্ৰেণ্ডটোৱে। তাই ক'লে হেই, মোৰ কোনো নাই বয়ফ্ৰেণ্ড। মই বোলো হয় নেকি? ভালেই হ'ল আৰু। বাৰু বাদ দিয়া, ব'লা আমি কফিকে খাওঁগৈ। আৰু আমি দুয়ো কফি খালোঁ। অলপ জেগা ঘূৰা ফুৰা কৰিলোঁ। তাতেই এখন সৰুকৈ পাৰ্ক এখন আছিল আৰু মোক তাই তালৈ লৈ গ'ল আৰু মই তাতে বহিলোঁ আৰু তাই মোৰ কাষতে বহিছিল। তাই মোৰ কাষত বহাত মোৰ গা গৰম হৈ গৈছিল, কাৰণ মতা মানুহ না। আৰু মই তাইৰ কান্ধত হাত দি বহি আছিলোঁ। তাই মোৰ কাষ চাপি আহিছিল আৰু মই ক'লোঁ চকুযোৰ মুদাচোন। আৰু তাই চকুযোৰ মুদিছিল আৰু মই তাইৰ কপালতে কিছ এটা খালোঁ আৰু তাই ঘেকঘেকাই হাঁহিছিল আৰু ক'লে বয়ফ্ৰেণ্ডে গাৰ্লফ্ৰেণ্ডক কপালত কিছ কৰে নেকি? মই ক'লোঁ হয় নেকি? তেনেহ'লে দিয়া। আৰু তাই মোৰ ফালে মৰমেৰে গালখন আগুৱাই দিছিল আৰু মই মৰমেৰে তাইক কিছ কৰিলোঁ আৰু তাইও মোক কিছ কৰিছিল আৰু আমি অলপ কথা পাতিলোঁ। তাইৰো কলেজলৈ দেৰি হৈছে আৰু মোৰো ঘৰলৈ যাব দেৰি হৈছে আৰু আমি দুয়ো কলেজৰ সন্মুখ পালোঁ আৰু তাই চকুপানী উলিয়াইছিল আৰু মই যাবলৈ ওলালোঁ। মোৰো আহিবলৈ মন যোৱা নাছিল তাইক এৰি অহা। আৰু মই যাব ওলাওঁতেই তাই দৌৰি আহি মোক সাবটি ধৰিছিল। মোৰ মনটো বহুত বেয়া লাগিছিল। মোৰো চকুপানী ওলাইছিল আৰু মই ক'লোঁ ব'লা নহ'লে তোমাক মই আজিয়ে লৈ যাওঁ, যাবা মোৰ লগত? আৰু তাই কান্দি কান্দি যাম বুলি ক'লে আৰু মই তাইক লৈ আহিলোঁ। বন্ধুসকল, ষ্টৰিটো শুনি নিশ্চয় ভাল পাইছে। যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ নতুন ষ্টৰিসমূহ পাই থাকিবলৈ।